2027 চনৰ লোকপিয়ল এটা সাধাৰণ চৰকাৰী সমীক্ষানে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰা এক ঐতিহাসিক মুহূৰ্ত। অসমীয়া ভাষা লিখিবনে নিজৰ মাতৃভাষা? এইবাৰ ভাষাৰ এটা টিকমাৰ্কে কেৱল পৰিচয় নহয়, ভৱিষ্যতৰ ৰাজনীতি, শিক্ষা আৰু ৰাজনীতিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আজিৰ ডকুমেণ্টত আমি চাম অসমীয়া ভাষা বনাম মাতৃভাষাৰ ৰাজনীতি। প্ৰতি 10 বছৰৰ মূৰে মূৰে অসমত লোকপিয়ল আৰম্ভ হয়। ইয়াৰ জৰিয়তে চৰকাৰে জানে দেশত কিমান মানুহ আছে, কোনে কি ভাষা কয়, শিক্ষাৰ অৱস্থা কি, উন্নয়নৰ প্ৰয়োজন ক'ত বেছি। ভাষাৰ তথ্যভিত্তিক চৰকাৰৰ শিক্ষা, সংস্কৃতি, পাঠ্যপুথি আৰু ভাষা সংৰক্ষণৰ নীতি তৈয়াৰ কৰে। সেয়ে ভাষা সংক্ৰান্ত তথ্য কেৱল সংখ্যা নহয়, ই এটা নীতিগত ভিত্তি। অসম এক বহুভাষিক ৰাজ্য। ইয়াত অসমীয়াৰ লগতে বড়ো, বাঙালী, হিন্দী, কছাৰী, ৰাভা, ডিমাচা বিভিন্ন ধৰণৰ ভাষাৰ জনগোষ্ঠীৰ লোক বসবাস কৰে আৰু আন বহু মাতৃভাষা ব্যৱহাৰ হয়। বিভিন্ন মানুহে দৈনন্দিন জীৱনত অসমীয়া ব্যৱহাৰ কৰে, কিন্তু ঘৰত আন ভাষা কয়। এইখিনিতেই আৰম্ভ হৈছে বিতৰ্ক। লোকপিয়লত অসমীয়া ভাষা হিচাপে কি লিখিব, ঘৰত কোৱা ভাষা নে সামাজিক সাংস্কৃতিক পৰিচয়ৰ ভাষা? বিগত কেইবছৰ ধৰি অসমৰ ৰাজনীতিত ভাষা আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কিছুমানে কয় অসমীয়া ভাষা শক্তিশালী কৰিবলৈ হ'লে অধিক সংখ্যক লোকে অসমীয়া মাতৃভাষা হিচাপে লিখা উচিত। আনহাতে বহুভাষিক জনগোষ্ঠীয়ে কয় নিজৰ প্ৰকৃত মাতৃভাষাহে লিখিব লাগে, কাৰণ লোকপিয়লৰ উদ্দেশ্য বাস্তৱ তথ্য সংগ্ৰহ কৰা। বিশেষজ্ঞসকলৰ মতে ভাষা সংস্কৰণ, ভাষা সংৰক্ষণ আৰু তথ্য সঠিকতা দুয়োটা সমান গুৰুত্বপূৰ্ণ। এয়া কেৱল এটা ভাষাৰ বিষয় নহয়, অসমৰ সকলো ভাষাৰ ভৱিষ্যতৰ বিষয়। যদি অধিক লোকে অসমীয়া মাতৃভাষা হিচাপে লিখে, অসমীয়া নিজৰ মাতৃভাষা হিচাপে লিখে, অসমীয়া ভাষাৰ পৰিসংখ্যা বৃদ্ধি পাব পাৰে। আনহাতে যদি সকলো লোকে নিজা মাতৃভাষা লিখে, অসমৰ ভাষিক বৈচিত্ৰ্য অধিক স্পষ্টৰূপে প্ৰতিফলিত হ'ব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, লোকপিয়লত মূল তথ্য দিয়া আইনগতভাৱে উচিত নহয়। সঠিক তথ্য দিয়াটো নাগৰিক হিচাপে দায়িত্ব। 2027 চনৰ লোকপিয়ল কেৱল সংখ্যা গণনা কৰা নহয়, ই অসমৰ ভৱিষ্যত, ভাষা সংস্কৃতি, অসমৰ ইতিহাস, ভাষা সংস্কৃতি আৰু ভৱিষ্যতৰ এখন আইনা। অসমীয়া ভাষা শক্তিশালী হওক, লগতে অসমৰ সকলো মাতৃভাষাকে সংৰক্ষণ কৰা হওক। এই দুটা লক্ষ্য একেলগে ৰাখি আগবাঢ়িব পাৰি। আপোনাৰ মত কি? লোকপিয়লত মানুহে নিজৰ মাতৃভাষা লিখা উচিত নে বৃহত্তৰ ভাষিক পৰিচয়ৰ স্বাৰ্থত আন এক সিদ্ধান্ত লোৱা উচিত? আপোনাৰ যুক্তিসংগত মতামত কমেণ্টত জনাওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মতামত জনাওক। থেংক ইউ।